এভৰিৱান গুড মৰ্ণিং আৰু আজি এতিয়া হৈছে ৰাতিপুৱা সময় আৰু আমি আহিছোঁ পথাৰলৈ ৰুবৰ কাৰণে আৰু আজি দিনটো কেনেদৰে পাৰ কৰিম তাকে দেখুৱাম আপোনালোকক। তেনেহ'লে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এয়া হৈছে ৰাতিপুৱাৰ পৰিৱেশ। দেখিছে কিমান ধুনীয়া লাগিছে ৰাতিপুৱা সময়খিনি। এতিয়া হৈছে ৰাতিপুৱাৰ সময় আৰু সকলো মানুহে ৰুবৰ কাৰণে আহিছে পথাৰত আৰু আমি আহিলোঁ ৰুবৰ কাৰণে। আৰু কি কৰোঁ পথাৰত চাই থাকিব তেনেহ'লে ভিডিঅ'টো। আৰু এয়া মোৰ পাপা কোৰ লৈ পেলাই পথাৰলৈ যাব ওলাইছে। এতিয়া আছোঁ আমি আপাদেউহঁতৰ ঘৰত আৰু দেখিছে কিমান ধুনীয়া ধুনীয়া জবা ফুল লাগি আছে, বহুত লাগিছে জবা ফুল। দেখিছে এইবোৰ ইমান জবা ফুল লাগি আছে, দেখি বহুত ধুনীয়া লাগিছে। আহিলোঁ আৰু মায়ে ৰুই আছে, ময়ো ৰুলোঁ অলপ। আৰু দেখিছে পথাৰৰ মাজত আছোঁ, চাৰিওফালে পথাৰ আৰু মাজত আমি। আৰু এয়া পথাৰৰ মাজত আছোঁ আৰু ৰুবলৈ আহিলোঁ। চাৰিওফালে পথাৰ আৰু এয়া মায়ে ৰুই আছে। চাবি এবাৰ ৰুইছোঁ আৰু এয়া দেখিছে আমি ৰুই আছোঁ এতিয়া কঠীয়া। আৰু আমাৰ আপাদেউ হয়। ডাঙৰ আপাদেউ। ডাঙৰ আপাদেউ। চেনেৰীটো অকণ উঠাই দিওঁ ন। এয়া কঠীয়া তুলি আছে, মানুহ ৰুই আছে। এয়া হাজাৰ হাজাৰ মানুহ পথাৰখন পুৰা ভৰি আছে। আৰু এতিয়া আমি ৰুলোঁ, 3 মাটি ৰুলোঁ আৰু এয়া পথাৰৰ মাজত বহি আছোঁ আৰু মোৰ লগত আপাদেউ আছে। আপাদেউ হাই কৈ দিয়ক। এয়া আপাদেউ আৰু ভণ্টিও আহিছে আৰু এতিয়া আমি পথাৰতে বহি আছোঁ, ভাল লাগিছে বহি। ভণ্টি আহিছে আমাক লগ ধৰিবলৈ পথাৰৰ মাজত। আৰু আমাৰ কাৰণে ডিম লৈ আহিছে, চাওক। এজনী মাহী ৰুই আছে পথাৰত। কণী, লোকেল কণী কেঁচা, ইয়াত বইল কৰিবলৈ ব্যৱস্থা কৰক। নাই হোৱা। তাই বেয়া পায় যে এইবোৰ, ভাবিছে এখন কি লেপে থেপে বোকা। আজি এটা গুড নিউজ আছে যে মোৰ ভণ্টিয়ে লখিমপুৰ কলেজত MA পঢ়িবলৈ চিট পালে আৰু যিখন এতিয়া অট'নমাছ কলেজ হয়। আৰু এতিয়া বহুত ভাল গুড নিউজ পালোঁ পথাৰতে, ভাল লাগিলে। কৈ দে গুড নিউজটো কি? ৰোৱা আগতো গ'ল, নাকটো মুচি দিয়া। ৰুই থৈ যা, দুডৰা অকণমান ধুনীয়া মুকলিকৈ ওলাই থওক ন। অঁ, আজি এতিয়া কিমান কাম হ'ল বাৰু, এই তুলি পেলাই দুডৰা জুকি লছ হৈ আছে। অঁ, তাকে কৈছোঁ। বিকিবাই একমুঠা দিছে, বিকিবাই তিনিজোপাকৈ লাইন পাতিছে।
চাইডৰ পাঁচডালকে দিয়া এক মুঠাকে দি দিছোঁ টকা দে এইফালে মাৰে কঠীয়া তুলি আনিয়ে আছে সাঁতুৰিম এতিয়া কৰিলোৱে আৰু এতিয়া আমি ঘৰ আহি পালোহি আৰু গা পা ধুই এতিয়া অলপ ৰেষ্ট লৈছোঁ আৰু এতিয়া 4টা বাজিলে ৰাতিপুৱা 6টা বজাতে যোৱা আৰু 6টাৰ পৰা 4টালৈকে থাকিলোঁ পথাৰত কিন্তু আজি বহুত ভাল লাগিলে আৰু বহুত এনজয় কৰিলোঁ আৰু হয়তো ভিডিঅ'টো আপোনালোকেও এনজয় কৰিলে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ বাই বাই গুড লাক